নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক জেগা এটা দেখাম বুলি ওলাই আহিলোঁ। গধূলি হৈছে, বতৰটো খুব বেয়া। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাইৰেক্ট আমি আহি পালোহি বৌদ্ধ বিহাৰত। আপোনালোকক এই গল্ডেন টেম্পলটো দেখাবলৈকে ভিডিঅ'টো বনোৱা হৈছে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলোৱে চিনি পায় ডক্টৰ মাংচেং। তেওঁৰ আৰু তেওঁৰ পৰিয়ালবৰ্গই এই মন্দিৰটো ডনেট কৰিছে। এই গোটেই মন্দিৰটো সোণালী ৰং কৰা হৈছে যদিও এই গোটেই মন্দিৰটো সোণৰ নহয়, ভিতৰৰ এটা অংশহে সোণেৰে নিৰ্মাণ কৰা হৈছে। সেই ঘৰটোত এই মন্দিৰটো পৰিচালনা কৰা মানুহ থাকে। মন্দিৰটোৰ বিষয়ে বিশেষ মই একো নাজানো, হ'লেও যি পাৰোঁ আপোনালোকক কৈ দিছোঁ। মন্দিৰটোৰ ভিতৰ চাইডে বহুতো মূৰ্তি সজাই থোৱা দেখা পোৱা গৈছে। আৰু বাহিৰৰ পৰিৱেশটো এবাৰ চাওকচোন। বতৰটো বহুত কোলাকৈ আহিছে আৰু আপোনালোকক সোনকালে দেখুৱাই ইয়াৰ পৰা যাওঁ। এইফালে চাওক, এইজোপা গছৰ তলত এটা নতুন বৌদ্ধ মূৰ্তি বহাই থোৱা আছে। আৰু এটা নতুন মূৰ্তি ইয়াত নতুনকৈ বনোৱা হৈছে। এইটো কি ধুনীয়াকৈ বনাইছে চাওকচোন এবাৰ। বহুত ঠাইৰ পৰা বহুত মানুহ আহে ইয়ালৈ, কিন্তু মই ওচৰৰ মানুহ হৈও ইয়ালৈ অহা হোৱা নাছিল। এই মূৰ্তিটো নতুনকৈ বনাইছে, বেছি দিন হোৱা নাই বনোৱা। আৰু এইফালে চাওক কি ধুনীয়া পৰিৱেশ, আৰু মন্দিৰটোৰ কাষেৰে এখন নদী বৈ গৈছে। যোনে যোনে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া আৰু নিজান এটা পৰিৱেশ। আপোনালোকে ইয়ালৈ এবাৰ আহি চাব, বৰপথাৰত আছে। এই মন্দিৰটোৰ লোকেশ্যন আপোনালোকক ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম। সকলো আহিব ইয়ালৈ। আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো ইমানেই, আৰু বতৰটো বহুত বেয়াকৈ আহিছে। গৈ থাকোঁ ঘৰলৈ।